নমস্কাৰ মোৰ মৰমৰ সকলো বন্ধু আৰু বান্ধৱীলৈ এয়া আবেলি পৰিৱেশটো দেখুৱাইছোঁ দেই। আৰু সকলো কাম বন কৰি মেলি ল'লোঁ। লৈ পেলাই এতিয়া মানে আজি যিহেতু সাঠৰ চোৱা খেদিছোঁ, সকলো মানুহে খেদিছে আজি বহুতো ঘৰত কাম বন ওলাইছে বাৰু আগতকৈও। সদায় ডেইলি মানে কাম বনবিলাক ওলায়েই যেনিবা। আজি বেছিকৈ দুখন কাম ওলাইছে আৰু ঘৰ দুৱাৰ সকলো মুচি কাচি একদম ৰাতিপুৱাই ক্লিয়াৰ কৰিলোঁ। আৰু ইয়াৰ গাৰুৰ ৱাৰবোৰ ধুই দিছিলোঁ, বেড কভাৰবিলাক ধুইছিলোঁ। এতিয়া ধুনীয়াকৈ পাৰি কৰি ৰেডি, সকলো কাপোৰ কানি ধুব লগা হৈছে। আজি ৰ'দটো দিয়াৰ কাৰণে ধুনীয়াকৈ শুকালেও। আৰু সেইবোৰ কৰি মেলি এতিয়া কাপোৰৰ অলপ চিলাব আছিলে, মেচিনত বহিছোঁ। এয়া দেখুৱাই দিছোঁ দেই আপোনালোকক, মই চিলাইছোঁ বাৰু। কাপোৰ চিলাবলৈও যিহেতু টাইমেই নাপাওঁ, ল'ৰা ছোৱালীৰ মাজতে সিহঁতকো অলপ সময় দিব লাগে। আৰু ঘৰৰ কাম কাজবিলাক ইমান যে ওলাই থাকে, ডেইলি কাম কৰি থাকিলে ওলাই থাকে নহয় জানো বাৰু। আৰু সেয়াই কৰি মেলি লৈ এয়া মেচিনত বহিছোঁ, অলপ চিলাইছোঁ এয়া। আৰু ঘৰতে এটা মেচিন থাকিলে সকলোৱে সহায় হয়, যিহেতু আজিকালি কাপোৰবিলাক চিলাওঁতে বহুত পইচা যায়। বেলেগ দৰ্জীক দিবলৈ গ'লে বহুতখিনি খৰচ হয়নে নহয়। সেইকাৰণে ঘৰতে নিজাকৈ এটা মেচিন আনি ল'লে সকলোৱে সুবিধা হয়। ধুনীয়াকৈ শিকিবও পাৰি আৰু ধুনীয়াকৈ নিজৰ কাপোৰ কানিখিনিও চিলাই থাকিব পৰা যায়। এয়া তাকে নকৰিনো কৰিম কি, তাকে কাম বন কৰি অকণমান মাজে মাজে সময় উলিয়াই মেচিনত বহোঁ। এয়া চিলাই আছোঁ। আৰু ইফালে এখন মেখেলা মোৰ নহয় যেনিবা, এখন বেলেগেই দিছিলে চিলাবলৈ। এয়া তাকে ফলছ লগাই আছোঁ মেখেলাখনৰ। যিহেতু গৰমৰ ছিজন, কটন কাপোৰ, চাদৰ মেখেলা চিট, এইখন মেখেলা ফলছ লগাই আছোঁ। গৰম দিনত আকৌ সূতাৰৰ কটন কাপোৰবোৰ পিন্ধিয়ে ভাল লাগে হয়নে নহয়। এয়া ফলছ চিলাই আছোঁ দেই। আৰু আপোনালোকে কোনে কোনে বাৰু এই কামটো কৰি ভাল পায়, কমেণ্ট কৰি জনাব দেই। মই ভালেই পাওঁ যেনিবা।